আজি মোৰ কিবা কিবি খাব মন গৈছে, ব'ল না মিঠা চিঠা খোৱাবি কিবা এটা। তই সদায় পইচা নাথাকে নাথাক দে, এনেও 5 টকা 10 টকা লৈ আনিছ, ব'ল না খোৱাবি। থ অকল তোক খোৱা অকল তোক খাংকৈ থাক। কলেজত আহিলেও কি ঘৰত ভাত খাই নাহনি একেবাৰে, কলেজত আহিলেও অকল খাং কৰি থাকো যেন। অঁ হয় দেই, এজনী অকল খাং কৰি থাকে। নাই আমাৰ লগত পইচা যা, তোৰ লগত আছে যদি বৈ আমাকে খুৱাবিগৈ। তহঁতে অকল সেনেকৈ খোৱাবলৈ ক'লে কিবা এটা, সিহঁতে খুৱাবলৈ পাম বুলি একেবাৰে অকল পইচা নাই থাকিব। সেইজনী ভৰি নাইকিয়াজনী আহিলে আৰু কলেজলৈ, এজনী যে মোক তাতকৈ চাবলৈ মন নাযায়। তই সেনেকৈ নকবি তোৰ ভৰিকেইটা আছে বুলি, তাই নাই আৰু তাৰপৰানো কি হ'লনো তই অকল সেইটোকে কৈ থাক। অঁ তহঁতে কি কৰিছ, কলেজত ক্লাছ নকৰ নি? ক্লাছ হ'ব নহয় এতিয়া, ব'ল ক্লাছ কৰোঁগৈ। যা তই ক্লাছ কৰোঁগৈ, আমি তোৰ লগত ক্লাছ নকৰোঁ যা। অঁ যা তই কগে, আমি নকৰোঁ, তোৰ লগত যা। মইনো তহঁতক কি ক'লোনো, ক্লাছ কৰিবলৈহে লগ ধৰিছিল, তহঁতে যে মোক সেনেকৈ কৈছ একদম। হ'ব সদায় তহঁতে ক্লাছ নকৰিলে নাই, মই কৰিমগৈ। যা তই ক্লাছ কৰে, তই চোকা। ভৰি এখন নাই এজনী, তাইহে আকৌ ভৰি একেবাৰে পঢ়িবলৈ আহে। সিহঁতে মোক ইমান বেয়া পায়নে, মোৰ ভৰি এখন নাই বুলিয়েনো ইমান কথা শুনাব লাগে নি? মইতো সিহঁতক একো বেয়া কথাও নকওঁ। কি হ'ল ৰিমজিম? নাই ছাৰ, একো নাই হোৱা। মোৰ মন মাৰি বহি আছা যেন, কিবা হৈছে নেকি ৰিমজিম? নাই ছাৰ, এনেই বহি আছোঁ আৰু। পিছে ৰিমজিম কথা এটা নহয়, এতিয়া টেটৰ নতুনকৈ কিবা এক্সাম হ'ব বুলি, তুমি পৰীক্ষা দিবা আকৌ। তুমি এতিয়া দিব পাৰিবা নহয়, তুমি ভালদৰে পঢ়া শুনা কৰি এক্সামটো দি চাবাচোন। অঁ হয় নেকি? মই তেতিয়াহ'লে অনলাইনটো কৰি থ'ব লাগিব। অঁ সোনকালে কৰি ল'বা আৰু ভালদৰে পঢ়া শুনা কৰি এক্সামটো দিবা। মই আশা কৰোঁ তুমি পাবাই। হ'ব ছাৰ, মই এক্সামটো দিম আৰু আপুনি আশীৰ্বাদ কৰিব ছাৰ, মই যাতে এক্সামটো ভালদৰে দিব পাৰোঁ। মোৰ আশীৰ্বাদ তোমাৰ লগত সদায় আছে ৰিমজিম, মাত্ৰ তুমি ভালদৰে পঢ়া শুনা কৰি এক্সামটো দিবলৈ চেষ্টা কৰা। মই ভালদৰে পঢ়ি চাকৰি এটা ল'বই লাগিব। মানুহবোৰো ইমান কথা শুনাই যেন ভৰি এখন নাই বুলিয়ে সকলোবোৰ নাইকিয়া নহয় মোৰ ভৰি এখনেই নাই। মইতো ভালদৰে শুনি পাওঁ, চকু দুটা আছে, হাত দুখন আছে, অকল ভৰি এখনে নাই, সেই বুলিনো মানুহ ইমান হাঁহিব লাগেনে? মই ভালদৰে পঢ়ি এটা চাকৰি লৈ দেখাব লাগিব, তেতিয়া মানুহবোৰে বুজি পাব এজনী যে ভৰি নাইকিয়া ছোৱালী হ'লেও কিবা এটা যে নিজে কৰি খাব পৰা ক্ষমতা আছে বুলি সকলোকে বুজাই দিব লাগিব। মই ভালদৰে পঢ়ি চাকৰি এটা ল'বই লাগিব। মানুহবোৰো ইমান কথা শুনাই যেন ভৰি এখন নাই বুলিয়ে সকলোবোৰ নাইকিয়া নহয় মোৰ ভৰি এখনেই নাই। মইতো ভালদৰে শুনি পাওঁ, চকু দুটা আছে, হাত দুখন আছে, অকল ভৰি এখনে নাই, সেই বুলিনো মানুহ ইমান হাঁহিব লাগেনে? মই ভালদৰে পঢ়ি এটা চাকৰি লৈ দেখাব লাগিব, তেতিয়া মানুহবোৰে বুজি পাব এজনী যে ভৰি নাইকিয়া ছোৱালী হ'লেও কিবা এটা যে নিজে কৰি খাব পৰা ক্ষমতা আছে বুলি সকলোকে বুজাই দিব লাগিব। হে ভগৱান, মোৰ এক্সামটো ভাল হ'লে দেখিছাই নহয় মানুহবোৰে মোক কেনেকুৱা কৰে, সেইবাবে এক্সামটো যাতে ভাল হয় আৰু এইখিনি প্ৰাৰ্থনা কৰিছোঁ প্ৰভু, তুমি কৃপা কৰিবা আৰু। হে ভগৱান, তুমিয়ে আশা ভৰসা আৰু এবাৰ যাতে এক্সামটো ভাল হয় আৰু লগৰখিনিয়ে মোক তেতিয়া হাঁহিব নোৱাৰিব যে মোৰ ভৰি নাই বুলি। কলেজো যাবৰেই হ'ল, ওলাওঁ আৰু। কলেজতো সেয়া আৰু গৈ মনটোৱে ভাল নালাগে, লগৰবোৰেও কথা পাতিব নিবিচাৰে, গ'লেও কলেজত হাঁহে, কিন্তু উপায় নাই, নিজৰ বাবে হ'লেওতো যাব লাগিব কলেজলৈ, ওলাওগৈ কলেজলৈ। ঐ আজি আৰু কি হ'ল, আজি দুইটাই একেবাৰে একেলগতে আছে যেন, তই আজি ইমান জল্দি আহিলি যেন, কাৰণটো কি? অঁ সঁচাকৈ তই যেন আগতে আমাক এৰি নাহয়, আজি যে সোনকালে আহিলি, নিশ্চয় কিবা এটা আছে চাগে। কিনো থাকিব বাৰু, আজি তহঁতে সোনকালে আহিছে বুলি ময়ো সোনকালে আহিলোঁ আকৌ, আহি বহি আছোঁ, সেইটোনো কি কাৰণ থাকিব? তহঁতে নাই অহাৰ কাৰণে মই অকলে বহি আছোঁ। হ'ব তোৰ কথা জানো দে, তই কেলে আজি জল্দি আহিছ গম পাওঁ নহয়, তই নহয় আমাৰ লগত নিমিল। ঐ সেই ভৰি নাইকিয়া এজনীৰ লগত কিবা আছে নেকি? হ'বও পাৰে, ইয়াৰ কথা ধৰিব নোৱাৰি নহয়, ই পেটত এটা মুখত এটা কৈ থাকে। তহঁতে কি পুচ কৰি কথা পাতি আছ? আকৌ ইয়ালে হ'ব, আজি আমি তোৰ লগত নবহোঁ, তই অকলে বহ। ঐ চাৰ আহিছে, বৈ বহোগৈ বৈ। কিনো তুমি বহিবা, বহা সিহঁতৰ নাই লগত যেন? দেখিছাই নহয় বহিব নিদিয়ে, আৰু ইখন বেঞ্চ বেয়া হৈ আছে, আকৌ তোমাৰ লগত বহিলেও এই ভৰি নাইকিয়াজনীৰ লগত বহিছে বুলি সিহঁতে হাঁহিবহে, আৰু তাৰ বুলি থিয় হৈ থকাই ভাল। হ'ব থ তোৰ বহিবলৈ মন নাই সেইকাৰণে তই নিয়, হ'ব দে, নালাগে, তই নবহিবিয়ে, যা থিয় হৈ থাক, দৰকাৰ নাই। আজিকালি তাৰ কথা বেলেগ জানিছে নাই, সি আজিকালি কথা বেলেগ কয়, আমাৰ ফলীয়া নহয় সি। হ'ব দে নবহোঁ আকৌ, নালাগে মই থিয় হৈ আছোঁ, জলপি কৰিবলৈ দৰকাৰ নাই নহয়। কি হৈছে জিন্তু, তই থিয় হৈ আছ যেন, তোৰ আজি বহিবলৈ জেগা নাইকিয়া হ'ল নি? নাই ছাৰ, সিহঁতে বহিব নিদিয়ে, আকৌ এই ৰিমজিমৰ লগত বহিলেও হাঁহে ভৰি নাইকিয়া বুলি।
ছাৰ এনে কৈছে সি আমি তাক বহিব মাতি আছোঁ, সিহে আমাৰ লগত নবহে। অঁ সঁচা আমি ইয়াক বহিব অথনিৰ পৰা মাতি আছোঁ নহয়, সিহে নাই অহা এতিয়ালৈকে বহিবলৈ। হ'ব, মই তহঁতৰ দুটাৰ কথা জানো নহয়। তহঁতে যে তাক কিয় এনেকৈ অঁতৰাই পঠাই আছ, ৰিমজিমৰ লগত চাগে আজি কথা পাতিলে, সেইকাৰণে তহঁতি দুটাই বেয়া পাইছ। অঁ ছাৰ, মই আজি সোনকালে আহি ৰিমজিমো বহি আছিলে, ময়ো বহি আছিলোঁ যেন, সেইটো কথাতে সিহঁতে সেনেকৈ কৈ আছে, মোক বহিব নিদিয়ে সিহঁতৰ লগত। তোৰ লাজ চৰম আছে নাই ঐ? ভৰি নাইকিয়া ছোৱালী এজনী যেন কাইলৈ পৰহিলে মাষ্টৰণী হ'ব, আৰু তহঁতে মানুহক ঘৃণা কৰি থাকোঁতে তহঁতৰ দুটাৰ দিন যাব। ঐ কিতাই চাকৰি পালে নি বাৰু? ছাৰে যে এনেকৈ কৈছে। হ'ব পাৰে, ক'ব নোৱাৰি, তাই অকণ পঢ়াত চোকা নহয় জানো। এই মাষ্টৰণী চাকৰি পালে নেকি নে কি জানো। ঐ তহঁতি দুটাই কি ভুমুন বামান কৰি আছ? তহঁতকতো ভাল কথা এটা ক'লে তহঁতি দুটাই কোনোদিন নুশুনই, খালি অকল হাঁহিব জানো। লাজ পাইছনে নাই এতিয়া? লগৰ ছোৱালীজনী যে কাইলৈ মাষ্টৰণী হৈছে, তহঁতৰ নাক কাণ নাই, লাজ নাইকিয়াকেইটা। ছাৰ আপুনি কি কৈ আছে মই ভালদৰে বুজি নাই পোৱা। ইহঁতক এনেকৈও কৈ আছে যেন কিবা হ'ল নেকি? এইজনী এতিয়ালৈকে কথা এষাৰ বুজিয়ে নাই পোৱা। তই মাষ্টৰণী চাকৰি পালি, ৰিমজিম মই আশা কৰি থকাটোৱে হ'ল, কিন্তু বহুত ভাল কাম কৰিলি তই এক্সামটো পাছ কৰি। ছাৰ সঁচাকৈ নেকি? এক্সামটোত সঁচাকৈ চিলেক্ট হ'লোঁ নেকি মই? এইজনী অথনি বাৰু মই কি কৈ আছিলোঁ, সেইষাৰে কথা কৈ আছিলোঁ, তই যে মাষ্টৰণী চাকৰি পালি বুলি। তেতিয়াহ'লে পাৰ্টিটো দিব পাৰ আৰু, মাষ্টৰণী হ'বি কাইলৈ পৰহিলৈ। হ'ব, কিয় নিদিম ছাৰ। প্ৰথমে চাকৰিটোত জইন কৰি ল'মচোন, তাৰপাছত পাৰ্টি খুৱাম বাৰু। কংগ্ৰেচুলেশ্যন ৰিমজিম। এইজনী মানে সঁচাকৈ চাকৰি পালে। তাই সঁচাকৈ চাকৰি পালে, সঁচাকৈ দেই। আমি তাইক ইমান ভৰি নাইকিয়া বুলি হাঁহি থাকোঁ, কিন্তু তাইহে চাকৰিটো পালে। কিনো তুমি বহিবা, বহা সিহঁতৰ নাই লগত যে? দেখিছাই নহয় বহিব নিদিয়ে, আৰু এখন বেঞ্চ বেয়া হৈ আছে, আকৌ তোমাৰ লগত বহিলেও ভৰি নাইকিয়াজনীৰ লগত বহিছে বুলি সিহঁতে হাঁহিবহে, আৰু তাৰ বুলি থিয় হৈ থকাই ভাল। হ'ব তোৰ বহিবলৈ মন নাই, সেইকাৰণে তই নিয়। হ'ব দে, নালাগে, তই বহিয়ে যা, থিয় হৈ থাক, দৰকাৰ নাই। আজিকালি তাৰ কথা বেলেগ জানিছ নাই? আজিকালি কথা বেলেগ কয়, আমাৰ ফলীয়া নহয় সি। হ'ব দে, নবহো আকৌ, নালাগে মই থিয় হৈ আছোঁ, জোল কৰি বহিবলৈ দৰকাৰ নাই নহয়। কি হৈছে জিন্তু, তই থিয় হৈ আছ যেন, তোৰ আজি বহিবলৈ জেগা নাইকিয়া হ'ল নি? নাই ছাৰ, সিহঁতে বহিব নিদিয়ে, আকৌ এই ৰিমজিমৰ লগত বহিলেও হাঁহে ভৰি নাইকিয়া বুলি। ছাৰ এনে কৈছে সি আমি তাক বহিব মাতি আছোঁ, সিহে আমাৰ লগত নবহে। অঁ সঁচা আমি ইয়াক বহিব অথনিৰ পৰা মাতি আছোঁ নহয়, সিহে নাই অহা এতিয়ালৈকে বহিবলৈ। হ'ব, মই তহঁতৰ দুটাৰ কথা জানো নহয়। তহঁতে যে তাক কিয় এনেকৈ অঁতৰাই পঠাই আছ, ৰিমজিমৰ লগত চাগে আজি কথা পাতিলে, সেইকাৰণে তহঁতি দুটাই বেয়া পাইছ। অঁ ছাৰ, মই আজি সোনকালে আহি ৰিমজিমো বহি আছিলে, ময়ো বহি আছিলোঁ যেন, সেইটো কথাতে সিহঁতে সেনেকৈ কৈ আছে, মোক বহিব নিদিয়ে সিহঁতৰ লগত। তোৰ লাজ চৰম আছে নাই ঐ? ভৰি নাইকিয়া ছোৱালী এজনী যেন কাইলৈ পৰহিলে মাষ্টৰণী হ'ব, আৰু তহঁতে মানুহক ঘৃণা কৰি থাকোঁতে তহঁতৰ দুটাৰ দিন যাব। কিতাই চাকৰি পালে নি বাৰু? ছাৰে যে এনেকৈ কৈছে। হ'ব পাৰে, ক'ব নোৱাৰি, তাই অকণ পঢ়াত চোকা নহয় জানো। এই মাষ্টৰণী চাকৰি পালে নেকি নে কি জানো। তহঁতি দুটাই কি ভুমুন বামান কৰি আছ? তহঁতকতো ভাল কথা এটা ক'লে তহঁতি দুটাই কোনোদিন নুশুনই, খালি অকল হাঁহিব জানো। লাজ পাইছনে নাই এতিয়া? লগৰ ছোৱালীজনী যে কাইলৈ মাষ্টৰণী হৈছে, তহঁতৰ নাক কাণ নাই, লাজ নাইকিয়াকেইটা। ছাৰ আপুনি কি কৈ আছে মই ভালদৰে বুজি নাই পোৱা। ইহঁতক এনেকৈও কৈ আছে যেন কিবা হ'ল নেকি? এইজনী এতিয়ালৈকে কথা এষাৰ বুজিয়ে নাই পোৱা। তই মাষ্টৰণী চাকৰি পালি, ৰিমজিম মই আশা কৰি থকাটোৱে হ'ল, কিন্তু বহুত ভাল কাম কৰিলি তই এক্সামটো পাছ কৰি। ছাৰ সঁচাকৈ নেকি? এক্সামটোত সঁচাকৈ চিলেক্ট হ'লোঁ নেকি মই? এইজনী অথনি বাৰু মই কি কৈ আছিলোঁ, সেইষাৰে কথা কৈ আছিলোঁ, তই যে মাষ্টৰণী চাকৰি পালি বুলি। তেতিয়াহ'লে পাৰ্টিটো দিব পাৰ আৰু, মাষ্টৰণী হ'বি কাইলৈ পৰহিলৈ। হ'ব, কিয় নিদিম ছাৰ। প্ৰথমে চাকৰিটোত জইন কৰি ল'মচোন, তাৰপাছত পাৰ্টি খুৱাম বাৰু। কংগ্ৰেচুলেশ্যন ৰিমজিম। এইজনী মানে সঁচাকৈ চাকৰি পালে। তাই সঁচাকৈ চাকৰি পালে, সঁচাকৈ দেই। আমি তাইক ইমান ভৰি নাইকিয়া বুলি হাঁহি থাকোঁ, কিন্তু তাইহে চাকৰিটো পালে। ছাৰ আপোনাক কিদৰে মই ধন্যবাদ দিম বুজিয়ে পোৱা নাই। আপুনি মোক বহুত উৎসাহ দিলে কাৰণেহে মই ইমানখিনি আগবাঢ়ি যাব পাৰিলোঁ। সেইটো মোৰ কৰ্তব্য ৰিমজিম। আন এখন স্কুলত গৈ তই যদি শিক্ষয়িত্ৰী কৰগৈ, সেইটো মোৰ গৌৰৱ। ছাৰে সঁচাকৈ কৈছে ৰিমজিম, তুমি যে এখন ভৰি নাইকিয়াকৈ নিজৰ ভৰি নিজে থিয় হৈ আগবাঢ়ি গৈছা, সঁচাকৈ বহুত গৌৰৱৰ কথা এইটো। সঁচাকৈ আমি ৰিমজিমক এনেদৰে
নিজকে বেয়া লাগিছে আমি যেন তাইক ভৰি নাইকিয়া বুলি হাঁহি থাকোঁ। হে ভগৱান, তুমি যে মোক চকু মেলি চালা, বহুত বহুত ধন্যবাদ। আজি মই জানা চাকৰিটো পাই বহুত সুখী হৈছোঁ। মই হাঁহি থকা মানুহবোৰে অন্ততঃ এতিয়াৰ পৰা নাহাঁহিব চাগে। কিন্তু মোৰ নিজৰ ওপৰতে বিশ্বাস আছিলে, মই যে এদিন নিজৰ ভৰিত নিজে থিয় দি আগবাঢ়ি যাম। ভৰি নাই কি হ'ল, ভগৱানেতো মোক হাত দুখন দিছে, চকু দুটা দিছে, সেইবাবে মই বহুত সুখী ভগৱান। আৰু তাতে তুমি ভৰি নাইকিয়া হওঁতেও যে চাকৰি এটা দিলা, মই আজি বহুত বহুত সুখী।